Hi guys, hope you are all have fine. আৰু হা আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব দিয়া পাৰ্থ অলৰাইট। ওকে, আজিৰ নিউজ পেপাৰ এটা আৰ্টিকেল প্ৰকাশ পাইছে। আৰ্টিকেলটোত এইটো প্ৰকাশ হৈছে শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা আত্মনিৰ্ভৰশীল অসম অভিযানৰ ক্ষেত্ৰত 2 লাখ কোটি টকা দিব 2 লাখ যুৱক যুৱতীক। ওকে, প্ৰথমতে চাই লওঁ 2 লাখ যুৱক যুৱতীক 2 লাখ কোটি 2 লাখ ইনটু 2 লাখ 4,000 কোটি 4,000 কোটি টকা আত্মনিৰ্ভৰশীল অসমৰ আঁৰত যুৱক যুৱতীক টকা প্ৰদান কৰিব। ওকে, চ' আপোনালোক এইটো ভাবিব পাৰে এই আঁচনিটো যুৱক যুৱতীৰ কাৰণে ভাল হ'ব। 2 লাখ যুৱক যুৱতী 2 লাখ টকাত কিবা এটাতো নিশ্চয় কৰিব পাৰিব। চ' আপুনি যদি চাবলৈ যায় চৰকাৰৰ যুৱক যুৱতীক আত্মনিৰ্ভৰশীল কৰা মেইন লক্ষ্য নহয়, মেইন লক্ষ্য চৰকাৰৰ আগন্তুক লোকসভা নিৰ্বাচন। আৰু অসমখনত যদি আপুনি চাবলৈ যায় 2 লাখ যুৱক যুৱতী যে অকল বেৰোজগাৰ সিয়া নহয়, বহুত লাখ লাখ যুৱক যুৱতী বেৰোজগাৰ আছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আপুনি যদি ছ'চাইটিখনত অলপ ইনভেষ্টিগেশ্যন কৰে আপুনি দেখিব চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰি থকা আঁচনি কিছুমান এনে ব্যক্তি লাভ কৰে যিবোৰ ব্যক্তি যোগ্য ব্যক্তি নহয়, ৰাজনীতিক দালাল কৰাপশ্যন জৰিয়তে যোগ্য ব্যক্তিৰ কাষলৈহে আঁচনি যাই নাপায়। আৰু এইটো হয় আমিয়ে দেখি আহিছোঁ এনেধৰণৰ চৰকাৰৰ আঁচনিত বহু পৰিমাণত কৰাপশ্যন হয়। চ' কৰাপশ্যন কেনেকৈ হয়, আজিৰ দিনতো চিধাই বেংক একাউণ্টৰ জৰিয়তে পইচা পঠোৱা হয়। কিন্তু যিবোৰ দালালে আপোনাক এই ধৰণৰ আঁচনি পোৱা কৰিব তাৰ পৰিৱৰ্তে আপোনাৰ পৰা ডাঙৰ মূল্য এটা আদায় কৰিব। দিছ ইজ কৰাপশ্যন। আৰু মই এই কথা আগৰ পৰাই উঠাই আহিছোঁ, চৰকাৰৰ আঁচনি বেছিভাগ নিৰ্বাচনৰ আগমুহূৰ্ততহে কিয় আহি পৰে, চিন্তা কৰিব লগা কথা। ওকে, চোৱা এনেধৰণৰ আঁচনিৰ প্ৰতি যে মই বিৰোধী কৰোঁ সেয়া নহয়, বাট আপুনি যদি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰি থকা আঁচনি চাবলৈ যায় ভোট বেংক লৈ কৰা আঁচনি আপুনি লক্ষ্য কৰিব। চৰকাৰে লং টাইম এচিভমেণ্ট প্ৰজেক্ট ক্ষেত্ৰত বেছিভাগ ফ'কাছ নকৰে। লং টাইম এচিভমেণ্ট প্ৰজেক্ট মানে ক'বলৈ গ'লে যিবোৰ প্ৰজেক্টৰ বাবদ জনসাধাৰণ এতিয়া বুলি নহয় আগলৈ তাৰ লাভ গ্ৰহণ কৰি থাকিব পাৰে। কেইদিনৰ আগত এটা আৰ্টিকেল প্ৰকাশ পাইছিল অসমৰ 4টা বিদ্যুৎ উৎপাদন কেন্দ্ৰ। এই বিদ্যুৎ কেন্দ্ৰই মুঠ বিদ্যুৎ উৎপাদন কৰে 250 পৰা 300 মেগাৱাট। কিন্তু এই 4টা বিদ্যুৎ কেন্দ্ৰৰ 400 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে। অসমত আৰু কিছুমান বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ কাম এতিয়াও আধৰুৱা হৈ পৰি আছে। চৰকাৰে সেই কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা নাই। আৰু আমাৰ অসমখনত বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ আৱশ্যক বহুত আছে। সম্পূৰ্ণ অসমখনত বিদ্যুতৰ প্ৰয়োজন হয় 2500 মেগাৱাট আৰু আমাৰ অসমখনত উৎপাদন হয় 200 পৰা 300 মেগাৱাট। বাকী বিদ্যুৎ কাষৰীয়া ৰাজ্যৰ পৰা কিনাত কোটি কোটি টকা প্ৰতি মাহে আমাৰ অসম চৰকাৰে কাষৰীয়া ৰাজ্যক পে' কৰিব লগা হয়। আৰু তাৰ বাবদ আপোনাৰ বিদ্যুৎ বিলতো টকাৰ নাম্বাৰ কিছু বাঢ়িছে। কিন্তু সেয়াই বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ নামত টকা খৰচ কৰাতকৈ ভোট কিনাত বেছি গুৰুত্ব দিয়ে। আৰু ৰিয়েলিটি আমাৰ জনসাধাৰণেও ফ্ৰী এয়াই বিচাৰে। ওকে, নাও মই ভিডিঅ'টো এইখিনিতে শেষ কৰিম। থেংক ইউ ফৰ ৱাচিং। হেভ এ গুড ডে।